মৃণাল ভাগৱতী ইউটিউব চেনেললৈকে সকলোকে স্বাগতম জনাইছোঁ। মানে মই আছোঁ এতিয়া পুনিয়াত। কাৰণটো হ'ল মানুহে প্ৰেংক কৰিব গৈ কিনে কেনেকুৱা বিপদত পৰে। এতিয়া বিপদ নহয় একচুৱেলি, সিহঁতৰ মানে অনুগাত্য প্ৰকাশ কৰিছে আৰু মানুহটোৰ দুখ কেনেকুৱা দুখত পৰে। সিহঁতে দুখত পৰা দেখিয়ে এতিয়া সহায় কৰিব ওলাইছে। সহায় কৰা ব্যক্তি দুজন চাওকচোন বাৰু, মঙলদৈ প্ৰেংক ষ্টাৰ গ্ৰুপটোৰ এই দুজন সদস্য। এজনে মেৰা আনিছে, এইটো মেৰা বান্ধি লৈ আহিছে গাহৰিৰ কাৰণে, আৰু এজন ওলাই আহিছে। হেল্ল' নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মৃণাল ভাগৱতী ইউটিউব চেনেললৈকে। এজন মানে পুলিচৰ ড্ৰেছ পিন্ধি মানে প্ৰেংক এটা কৰিছিলোঁ। আপোনালোকে যদিও চোৱা নাই তেতিয়াহ'লে চাব, মঙলদৈ প্ৰেংক ষ্টাৰ মাৰি মানে প্ৰেংক কৰিবলৈ গৈছিলোঁ। যোৱাত মানে এনেকুৱা মানে এজন ব্যক্তি লগ পালোঁ তাত। আমি মানে পুলিচৰ ড্ৰেছ পিন্ধি মানে আমি এইটো এটা প্ৰেংকহে, ধৰ নাটক টাইপ, লৰু চৰু লৈ যায় দোকান চোকান বন্ধ কৰি দিলোঁ। দিয়াৰ পিছত মানুহজনে এনেকুৱা মানে কথা কিছুমান ব্যক্ত কৰিলে আমাৰ আগত, বেয়া লাগিল কথা। গতিকে ব্লগটো আৰম্ভ কৰিম আমি মৃণাল ভাগৱতী ইউটিউব চেনেলৰ পৰা। আপোনালোকে সকলোৱে চাব, মজা লাগিব আজি। গৈ আছোঁ আৰু বস্তুখিনি ধৰ আমি ল'লোঁ, লৈ উঠি কিনে গ'লোঁ। আমি বোলে ডুপ্লিকেট পুলিচ আছিলোঁ বুলি ক'লোঁ, দুটা ডুপ্লিকেট পুলিচ আছিলি, তেতিয়া নেখেদিলিয়ে হ'ল ভাই। এতিয়া ইহঁত দুটাই মেনেজ দিব নোৱাৰে বুলি মোক হায়াৰ কৰিছে। মৃণাল মানে মেনেজ মাষ্টৰ একদম। এতিয়া কি হয় চাওঁ বাৰু, পৰিস্থিতিটো অলপ ভয়ানক যদি হয় মেনেজ কিবাকে কৰিব লাগিব আৰু। পুৰা ব্যস্ত মানুহ, দোকান আলু পিঁয়াজ তেল নিমখ এদিনৰ খোৰাকি আৰু লৈ আছে। দালি, মিঠাতেল, ৰং, চেনি, নিমখ আৰু ব্ৰেড আৰু কিবা ল'ব লগা আছে নেকি? আৰু তেনেকুৱা নাই বাৰু। শ্বৰ্ট ফিল্মৰ কাম কৰি আছে, ভিডিঅ' কলিঙতে দেখাই আছে। বাহিৰত কৰি আছে আৰু গান বনাই আছে শ্বৰ্ট ফিল্মখনৰ। অনুদীপে চাউণ্ডটো অলপ জোৰত দি। ভালে বনাইছে না? লৈ আহি আছে মৃগাংক, বাইক ষ্টাৰ্ট দিছে, তাৰ বাইকখন থ'ম, সি এখন লৈ কিনে যাব। কেমেৰাটো পূৰা মোক গতাই দিলা। আৰু মোৰ যিহেতু গাঁৱলীয়া পৰিৱেশ কিছুমান মোৰ ভিডিঅ'ত দেখা পায়ে থাকা, মৃণালৰ চেনেলেদিও মই তাৰমানে পিছফালে বহাৰ চান্স লৈ আমাৰ গাঁৱৰ কিছুমান পৰিৱেশ দেখাই দিওঁ নেকি। বঢ়িয়া সেউজীয়া পথাৰতে কি যাদু পৰি আছে, দূৰণি পাহাৰতে চৰি ফালি থৈ দিছে। চাইকেল তলত চলে। দে সদায় তলতে চলাই থাকিবি নেকি? ওপৰত চলাব লাগিব শিক। সৰুতে তামাম চলাইছিলোঁ, এতিয়া সৰুতে তলত চলোৱা মনত আছে নাই? মৃণালে ভিডিঅ' কৰিব শান্তিয়ে দিয়া নাই। সি কৈছে আপলোড দিমে আজি, অলপ লাহে দিমে বুলি কৈছে। তাৰমানে সি যিজন মানুহক আমি মানে লগ কৰিব যাই আছোঁ, সেই মানুহজনক লগ পোৱা হ'লেকিয়ে ৰখি আছে। তাৰমানে লগ পোৱাৰ পিছতে তাৰমানে আপলোড দিবয়ে। ইমান এডভান্স ইউটিউবাৰ নাই ভাই, ৰখি থকা সময় নাই। সকলোৱে চাবি মৃণালৰ চেনেলটো, ছাবস্ক্ৰাইব কৰি দিবি, মজা পাবি, এক্সট্ৰা মজা। এইফালে তোৰ তাত মোৰ লিংকটো দি দিবি। অ'কে টেনশ্যন নাই, মই হেৰি দি দিম দে, কমিউনিটি। অসম চৰকাৰে মানে ইয়াৰ পূৰা কাম কৰি আছে ৰাস্তাত, জেচিবি লগাই দিছে। আমি এতিয়া এইফালেদি যাম। আহি এতিয়া মানে জনাৰাম চৌকা পাম, গন্তব্যস্থান আমি পাৱাই নাই, পাম আৰু লাহে বহুত দূৰ দেখোন। মানে মৃণালে কিবা ইউটিউবৰ চেনেল গ্ৰ' হোৱা নোহোৱাক লৈ কিবা তেনেকুৱা কিবা এটা কৈছিল আৰু। মৃণাল কৈ দি কি কৈছিলি অলপ আগত? চেনেলটো উৎখুনে মোৰো এনেকৈ সুধিছোঁ, সৰুতে ই কৈছে আৰু সৰুৰ পৰাই ডাঙৰ হয় ভাই, আৰু মোৰো এনেকুৱাই আছিল বুলি কৈছে। যিজন মানুহক বিচাৰি আহিছিলোঁ ফাইনেলি তেওঁক পাই গ'লোঁ। তেওঁ দোকান বন্ধ কৰি আছে বৰ্তমান, আৰু তেওঁ এওঁলোকক চিনি পাইছে, মানে দনকে আৰু মৃগাংককে চিনি পাইছে। তেওঁ আহি আছে, তেওঁক কৈছোঁ আৰু কিবা এটা আমি কাৰণতে আহিলোঁ, আপুনি দোকানখন বন্ধ কৰি লওক। তাৰপিছত দেখাই আছোঁ তেওঁৰ ঘৰলৈকে যাম মানে আমি। তেওঁৰ এতিয়া ঘৰলৈকে মাতিলে, আমি ঘৰলৈকে গৈ আছোঁ। বস্তু এইবিলাক আৰু তেওঁ ঘৰলৈকে গৈ আছোঁ। মই পাইছোঁ, মই ধন্যবাদ দিছোঁ, কাৰণ যিহেতু মোৰ ফালে অলপমান কিবা এটা আহিছে, চাইছোঁ ভাল লাগিছে। মোৰ দিনাৰ কাৰণে বহুত দুখিত, সিহঁতৰ হৈ কিনে কৈছোঁ। ভাল লাগিছে, অসমীয়া ল'ৰা, মই বেয়া নাপাব আপুনি। পোৱা নাছিলোঁ, এতিয়া গম পাই গ'লোঁ, ভাল লাগিছে এতিয়া। হয় ঠিক আছে দাদা, এতিয়া যাওঁ তেনেহ'লে আমি। বেছি নবহোঁ, কিবা এটা কৈ দে দাদাৰ। সেইটোৱে মানে মোৰ ফালৰ পৰা মই এইটোৱে কৈছোঁ যে সেইদিনাখন আহিলোঁ আমি, প্ৰেংক বস্তুটো বহুতে হয়তো বুজি নাপায়, বহুতে হয়তো বহুত ভালদৰে বুজি পায়। এইটো এটা মানে মানুহক সজাগ কৰা আৰু এটা ধেমালিৰ ভিডিঅ' বনালোঁ।
গতিকে সিদিনাখন আমি আহিলোঁ, আহি পুলিচ ড্ৰেছত আহিলোঁ আৰু আপোনালোকৰ আগতো পুলিচ আৰ্মি এনেকুৱা মানে চৰকাৰী মানুহ যেতিয়া সন্থকত ওলাব আমিও হতভম্ব হৈ যাম, আমাৰো মানে অলপ হেৰি হ'ব। গতিকে তেনেকুৱাকৈ আহি উঠি যেতিয়া আমি দোকান চোকান চব বন্ধ কৰিলোঁ, বন্ধ কৰাৰ পিছত যিখিনি এওঁৰ বক্তব্য সেইখিনি আমাৰ আগত প্ৰকাশ কৰিলে। আৰু এতিয়ালৈকে দোকান খোলা ৰাখিছে যে? ছাৰ অলপমান বস্তু বনাইছিলোঁ। কি বস্তু বনাইছে? কিহৰ আড্ডা ইয়াত? আজি নহয় ছাৰ, কিহৰ আড্ডা ইয়াত? আজি ছাৰ আমি দুখীয়া মানুহ, হয়, সেইকাৰণে আমি ঘৰ কি কৰি খাম আৰু এইখন 3জন ল'ৰা। আৰু আপোনালোকে ভিডিঅ' ৰূপে দেখিছে। গতিকে তেওঁ আমাক বুলি নহয়, তেওঁ এজন সঁচা পুলিচক কৈছে, কথাখিনি সঁচা পুলিচক কৈছে। গতিকে তেনেকুৱা পৰিস্থিতি আইন সঁচাকৈ হ'ল, আমাৰ আইন লাগে হয়। যদি গতিকে এজন সঁচা পুলিচক তেনেকুৱাকৈ কৈছে কথাখিনি, এনেকুৱা এওঁ যেনেকুৱাকৈ কৈছে বাকী বেলেগ মানুহবিলাকৰো ক্ষেত্ৰত তেনেকুৱাই হয়। মানুহজনৰ ঘৰৰ পৰা আহিলোঁ, ভাল লাগিলে কামটো কৰি কিনে। আৰু সেই আৰু সিহঁতৰো লগত লগ হ'লোঁ বহুত দিনৰ মূৰত। মৃগাংক লগ পাই ভাল লাগিল বাৰু। আৰু সকলোৱে এনেকুৱা পদক্ষেপবিলাক হাতত লওক আৰু আপোনালোকে যদি আমাক আগুৱাই লৈ যায় আৰু আমি সেনেকুৱা কামত আগবাঢ়িবৰ কাৰণে সদায় আছোঁ। আৰু আপোনালোকো যদি আগবাঢ়ি আহে আমাক কণ্টেক্ট কৰিব আৰু মৃণালকো কণ্টেক্ট কৰিব, কথা পাতিম আৰু সেনেকুৱাকৈ কাম কৰিবৰ কাৰণে আমি ফুল আগ্ৰহী। সদায় ভাল কাম কৰি যাওক, ধন্যবাদ। আৰু এতিয়া ভাল কামত সদায় আছোঁ, আমি সদায় আছোঁ। আৰু সেইকাৰণে আমি গোটেইকেইটাৰে মনকেইটা একে কাৰণে আজি এইখিনি জেগাত লগ হৈ মানে এই কামটো কৰিলোঁ। এতিয়া ঘৰলৈকে যাওঁ, দলহঁতেও যাব আৰু যাওঁ আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।